ভিক্টৰক নিলম্বন কৰাটো মহা অন্যায়। এই অন্যায়ৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। ভিক্টৰৰ যদি আন কিবা দুখ আছে আগতে কৰিব লাগিছিল। ভিক্টৰে দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়া মাত মাতিছে তেতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে, যিটো দুৰ্ঘৰ অন্যায়। আৰু এই কাৰ্যৰ জৰিয়তে চৰকাৰে সকলো প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰিছে, কিন্তু চৰকাৰৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল নহ'ব। আমি ভিক্টৰৰ লগত আছোঁ। ভিক্টৰক নিলম্বন কৰাটো মহা অন্যায়। এই অন্যায়ৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। ভিক্টৰৰ যদি আন কিবা দুখ আছে আগতে কৰিব লাগিছিল। ভিক্টৰে দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়া মাত মাতিছে তেতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে, যিটো দুৰ্ঘৰ অন্যায়। আৰু এই কাৰ্যৰ জৰিয়তে চৰকাৰে সকলো প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰিছে, কিন্তু চৰকাৰৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল নহ'ব। আমি ভিক্টৰৰ লগত আছোঁ। ভিক্টৰক নিলম্বন কৰাটো মহা অন্যায়। এই অন্যায়ৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। ভিক্টৰৰ যদি আন কিবা দুখ আছে আগতে কৰিব লাগিছিল। ভিক্টৰে দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়া মাত মাতিছে তেতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে, যিটো দুৰ্ঘৰ অন্যায়। আৰু এই কাৰ্যৰ জৰিয়তে চৰকাৰে সকলো প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰিছে, কিন্তু চৰকাৰৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল নহ'ব। আমি ভিক্টৰৰ লগত আছোঁ।